মাজুলী মানুহখিনি কাজিৰঙাৰ জীৱ জন্তু নহয়। এতিয়া আৰু আমাক দলঙৰ নামত প্ৰতিশ্ৰুতি নালাগে, দলং লাগে। এতিয়া লাল বাহাদুৰ শাস্ত্ৰীৰ নিচিনা সৰলতা, তেওঁৰ দৰে গুণটো আমি চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা নেতাৰ পৰা আশা কৰিব নোৱাৰোঁ। চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা যিবোৰ দুৰ্বল নেতা, যিবোৰ অক্ষম নেতা, তেওঁলোকৰ ভাষণ নালাগে, মাজুলীৰ মানুহক প্ৰতিশ্ৰুতি নালাগে, দলং লাগে। সেই প্ৰথম আমি আজি এটা কথাই ইয়াৰ পৰা ক'বলৈ চেষ্টা কৰিছোঁ যে 21 শতিকাত এখন দলঙৰ বাবে অসমৰ দৰে ভাৰতৰ দৰে দেশ এখনৰ মানুহে সংগ্ৰাম কৰি আছে। সেই গোটেই কথাটো আচলতে আমি মানুহ হিচাপে লাজ পাইছোঁ। আমি আজি মাজুলীৰ বাহিৰৰ যিখিনি মানুহ ইয়াত আজি গোট খাইছোঁ, আমি মাজুলীৰ মানুহখিনিৰ লগত আছোঁ, সেই বাৰ্তাটো দিছোঁ। লগতে মানুহ হিচাপে তেওঁলোকৰ ওচৰত ক্ষমা এইবাবেই বিচাৰিছোঁ, কাৰণ আমি এই যিখিনি ৰাজনৈতিক নেতাৰ কাৰণে এই গোটেই দলংখন আজিলৈকে হৈ নুঠিল, যাৰ বাবে নিৰ্বাচন আহিলে বাৰে বাৰে আধাৰশিলা স্থাপন কৰে আৰু তাৰপাছত তেওঁলোকে পাহৰি যায়। আমি এই কথাটো আজি পৰুৱাই দিব বিচাৰিছোঁ যে মাজুলীৰ মানুহখিনি কাজিৰঙাৰ জীৱ জন্তু নহয়। মাজুলীক আমি যেতিয়া আমি ঐতিহ্য ক্ষেত্ৰ বুলি কৈছোঁ, মাজুলীক লৈ আমি গৌৰৱ কৰিছোঁ, কিন্তু মাজুলী মানুহৰ কথা ভাবিব লাগিব। এইটো একেবাৰে স্পষ্ট বাৰ্তা, আৰু সেই কথাটো আমি আজি ইয়াৰ পৰা দিবলৈ বিচাৰিছোঁ যে এতিয়া আৰু আমাক দলঙৰ নামত প্ৰতিশ্ৰুতি নালাগে, দলং লাগে। একেবাৰে স্পষ্ট কথা। এতিয়া নিৰ্বাচন আহিব, উপ নিৰ্বাচন আহিব, তাৰপাছত আৰু এখন তেওঁলোকে মিটিঙত গুৱাহাটীৰ পৰা নেতা যাব, চাইকেল চলাব, তাৰপাছত তাত ক'ব যে অমুক তাৰিখৰ পৰা দলং আমি নিৰ্মাণ কৰিম। নালাগে। এতিয়া পোনপটীয়াকৈ দলঙৰ কাম কাজ হ'ব লাগে। উপ নিৰ্বাচনৰ ফলাফল, নিৰ্বাচন এইবোৰ বাদ দি দল মত নিৰ্বিশেষে মাজুলীৰ দলংখনৰ কাম কেতিয়া আৰম্ভ হ'ব সেই কথাটো ৰাইজক জনাব লাগে। আৰু নৱেম্বৰ মাহৰ পৰা দলং আৰম্ভ হ'ব, এই ধৰণৰ যিখিনি কথা কৈ থকা হৈছে এইবোৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে। গতিকে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এই আহ্বানটোৱে জনাম, নিৰ্বাচন, ৰাজনৈতিক অংক এই সকলো পাহৰি গৈ অন্ততঃ মাজুলীত বাস কৰা আমাৰ দৰে যিখিনি ল'ৰা ছোৱালী আছে বা আমাতকৈ জ্যেষ্ঠ যিখিনি মানুহ, তেওঁলোকে চিকিৎসাৰ বাবে এই গোটেই যিটো যাতায়াত দুৰ্বল আৰু বিপদ সংকম যাতায়াতৰ মাজেৰে আহে, এই মানুহখিনিৰ উদ্ধাৰৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰক আৰু নিৰ্বাচনী অংক পাহৰি দলংখনৰ কাম কাজ আৰম্ভ কৰক। সেইটোৱে স্পষ্ট বাৰ্তা। প্ৰথম কথাটো এইটো যে এটা সমষ্টিৰ মানুহে এগৰাকী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰি দিয়াৰ পাছত তেওঁলোকৰ কৰিব লগা কাম বৰ বিশেষ নাথাকে। মনমোহন সিং যেতিয়া অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল, মনমোহন সিঙক কিন্তু এই মানুহখিনিয়ে গালি পাৰিছিল বিজেপি বিৰোধী থাকোঁতে, যে মনমোহন সিং অসমৰ পৰা সাংসদ হ'ল, অসমৰ সমস্যা সমাধান কৰা নাই। একে সৰ্বানন্দ সোণোৱাল মাজুলীৰ পৰা গৈ তেওঁ আজি মুখ্যমন্ত্ৰী হ'ল, এতিয়া জল পৰিবহণ মন্ত্ৰী, বন্দৰ দপ্তৰৰ মন্ত্ৰী। সেই মানুহগৰাকীয়ে আচলতে মাজুলীৰ সমস্যাটো সমাধান তেতিয়াই হ'ব লাগিছিল। তাৰ পাছতো যে হোৱা নাই, তাৰ পাছতো এই কোৱা কামোৰা চলি আছে। আপুনি যদি টিভি চেনেলৰ টক শ্ব' কেইটা চাই, কংগ্ৰেছৰ মানুহখিনিয়ে গৈ বিজেপিক গালি পাৰে, বিজেপিৰ মানুহে গৈ কংগ্ৰেছক গালি পাৰে। সেইবাবে আমি আজি ইয়াৰ পৰা স্পষ্ট বাৰ্তা দিছোঁ যে এই গালাগালি, এই ধৰণৰ ৰাজনৈতিক অংক এইবোৰ আপোনালোকে বেলেগ বিষয়ক লৈ কৰক। মাজুলীক এতিয়া প্ৰতিশ্ৰুতি নালাগে, মাজুলীক আধাৰশিলা নালাগে, মাজুলীক দলং লাগে। সেইটো একেবাৰে স্পষ্ট কথা। লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া ভাৰতৰ মন্ত্ৰী আছিল, ৰেল মন্ত্ৰী, যেতিয়া দুৰ্ঘটনা হোৱাৰ পাছত লাল বাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰিছিল। এতিয়া লাল বাহাদুৰ শাস্ত্ৰীৰ নিচিনা সৰলতা, তেওঁৰ দৰে গুণটো আমি চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা নেতাৰ পৰা আশা কৰিব নোৱাৰোঁ। তথাপি কওঁ যে অকণমানো যদি সৎসাহস আছিল, চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা নেতাই সেইদিনাই পদত্যাগ কৰিব লাগিছিল। আৰু আপুনি যদি চাই, উত্তৰ গুৱাহাটীত যিগৰাকী অভিযন্তাৰ নাম আহিছিল, একেগৰাকী অভিযন্তাৰ নাম মাজুলীত আহিছে। তাৰ মানে এই গোটেই তেওঁলোকৰ অংক, এইবিলাক ধন লাভৰ অংক, ধন ঘটাৰ অংকত মাজুলীৰ মানুহখিনিক তেওঁলোকে পুনৰ বিপদত ঠেলি দিছে। সেইবাবে আমি কৈছোঁ যে নেতা মন্ত্ৰী এই কথাবোৰ মাজুলীৰ সৰল মানুহে বুজি নাপায়। মাজুলীৰ মানুহক এই নেতা মন্ত্ৰীৰ আশ্বাস নালাগে, মাজুলীৰ মানুহক উপ নিৰ্বাচনত সভা নালাগে, চাইকেল ৰেলী নালাগে, মাজুলীৰ মানুহক দলং লাগে। এইটো একেবাৰে স্পষ্ট কথা। আধাৰশিলা নালাগে, প্ৰতিশ্ৰুতি নালাগে, নেতা মন্ত্ৰীৰ চাইকেল ৰেলী নালাগে, নেতা মন্ত্ৰীৰ ভাষণ নালাগে, চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা যিবোৰ দুৰ্বল নেতা, যিবোৰ অক্ষম নেতা, তেওঁলোকৰ ভাষণ নালাগে, মাজুলীৰ মানুহক প্ৰতিশ্ৰুতি নালাগে, দলং লাগে। সেই নিশ্চিতভাৱে সেইকাৰণে আমি যিহেতু আমি ছাত্ৰৰ মনৰ বেদনাটো কৈছোঁ আজি। সত্ৰাধিকাৰ প্ৰভুসকলৰ একাংশৰ বিৰোধিতা থাকিব পাৰে বা আছিল, সেইবোৰ কোনো ডকুমেণ্টেড কথা নহয়। সেইবোৰ কথা কৈ আমি দলংখন এইবাবেহে কৰিব নোৱাৰিলোঁ, এই ধৰণৰ যুক্তি আমাক নালাগে। চৰকাৰী পক্ষই যদি এই ধৰণৰ কথা কয় যে সত্ৰাধিকাৰখিনিৰ কাৰণে আমি দলংখন কৰিব পৰা নাই, এই ধৰণৰ যুক্তি নালাগে। আমি সেইকাৰণে যুৱক হিচাপে, ছাত্ৰ হিচাপে এই কথাটোৱে কৈছোঁ যে দলংখন দিব লাগে, প্ৰতিশ্ৰুতি আধাৰশিলাৰ সলনি এই ধৰণৰ গা এৰা দিয়া যুক্তিৰ সলনি আমাক ক'ব লাগে যে কোন তাৰিখৰ পৰা দলঙৰ কাম আৰম্ভ হ'ব আৰু কোন তাৰিখে শেষ হ'ব। সেই স্পষ্ট বাৰ্তাটো ৰাজনৈতিক ভোটৰ অংকৰ বাহিৰত গৈ আমাক দিব লাগে। সেই বাৰ্তাটো আজি ইয়াৰ পৰা আমি দিবলৈ বিচাৰিছোঁ।